আহি থাকোঁ আৰু এইখনৰ হ'ল এটা সৰু দ্বীপেই হয়, এটা সৰু চাৰিওফালে পানী আৰু পানী আহিলে বহুত মানুহখিনি বহুত অভাৱ অভিযোগ আহে, বহুত অসুবিধা হয়। তেওঁলোকৰ গৰু ছাগলী আৰু সকলো খেতিয়ক ইয়াত এজনো চাকৰিয়াল নাই আৰু সকলো দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ। আজি তেওঁলোকক গেছো দিয়া কথা আছিল, কিন্তু পানীৰ কাৰণে গেছখিনি আনিব পৰা নগ'ল। আৰু এইখন ধোঁৱামুক্ত গাঁৱে কৰা হৈছে, সকলো মানুহে গেছ পাব। আৰু আজি এতিয়া তেওঁলোক জলবন্দী হৈ আছে, তেখেতসকলক আহি খা খবৰ কৰি ৰিলিফ চিলিফৰ মই ব্যৱস্থা কৰি দিছোঁ। আৰু যদি প্ৰয়োজন হয়, ৰাতি যদি পানী বাঢ়ি যায়, তেতিয়া তেওঁলোকক ইয়াৰ পৰা এভাকুৱেট কৰা হ'ব। ইয়াৰ পৰা আমাৰ খুমটাই বা দৈঙলৈ তেওঁলোকক শ্বিফ্ট কৰা হ'ব। কিমান ঘৰ মানুহ আছে ইয়াত 30 ঘৰ মানুহ।